Hi guys. মানে আমি আমার এই নেক্সট ভিডিও যোনটো ভিডিও আমি আপলোড কৰিছিলো হা এই ভিডিওত এটা বেয়া কমেন্ট পাইছো দ্বিতীয় এটাৰ নাম হৈছে ৰিপুন চৌধুৰী আৰু এটাৰ নাম মুন্না ৰায় দুটাকে সাতটাই কমেন্ট দিছে সিহঁতে এনেকুৱা বেয়া কমেন্ট দিছে আপোনালোকক আমি ক'ব নোৱাৰো এই কমেন্টৰ কথা বহুত আমি সেই কমেন্টলৈ দুঃখিত কাৰণ আপোনালোকে চাওক আমাৰ সৰু সৰু ছোৱালী ভিডিঅ'বিলাক চাই সেই ভিডিঅ'বিলাক চাই তলত কমেন্টবিলাক কৰে যদি সেই কমেন্টবিলাক সৰু ল'ৰা ছোৱালী পায় তো কেনে লাগিব আপোনালোকে ভাবি চাওকচোন অকল যদি আমাৰ যদি সিহঁতে ভিডিঅ' চাবা বেয়া পায় চাব নালাগে হেৰিটো নাচলে মানে ক্ষতি নহয় কাৰণ আমি উঠি অহা প্ৰজন্ম তো আপোনালোকে যি কয় আমি তাকে শুনিম আপোনালোকে আমাৰ ভিডিঅ' বেয়া হৈছে আমাক কমেণ্টত জনাব কাৰণ যদি সিহঁতে যদি আমাক পাৰ্চনেলি বেয়া পায় আমি তলত ডেছক্ৰিপশ্যনত নম্বৰটো দিম পাৰ্চনেল কৰি কওক এটা নহয় নম্বৰ 7টাকে দিম আমি নম্বৰ যিয়ে নহয় 24 ঘণ্টা আমাক পাব লাইনো কাৰণ সেই কমেণ্টৰ কাৰণে আমি বহুত দুখ পাইছো আমাৰ গোটেইকেইটা মেম্বাৰে বহুত দুখ পাইছে কাৰণ সেইবিলাক কমেণ্ট দিলে ভাল নালাগে না আৰু আপোনালোকৰ কাৰণে আমি দিন ৰাতি একাকাৰ কৰি ভিডিঅ'বিলাক বনাই আছো আপোনালোকৰ একমাত্ৰ মনোৰঞ্জনৰ কাৰণে তাৰে মাজতে আমাক গালি পাৰি কমেণ্ট দিয়ে কি হ'ব এইটো আৰু যদি ৰিপুন চৌধুৰী আৰু যদি আমাৰ ভিডিঅ' ভাল নাপা চাই লাভ নাই কাৰণ তহঁতক কোৱা নাই নে আমি চাবা ভিডিঅ' তেতো আমাৰ ভিডিঅ' চাবাই লাগব নহ'লেতো আমি কিবা কৰিম আমিতো সঙ্গে কোৱা নাই ভাই যদি কিবা পাৰ্চনেল কৰি আমাক বেয়া পা তলত ডেছক্ৰিপশ্যনত নম্বৰটো দিয়ে ৰাখো মোক আমাক 24 ঘণ্টাই পাব তো আপোনাৰ তাতে কমেণ্টবিলাক কিয় দিয়ে আৰু যদি কাবাক বেয়া পা কাবাৰ জ্বালা কাবাৰ তাত পেল সেইটো কথা নহয় না ভাই আৰু জাসমিনে বোলা আপিটো কমেণ্টটো দিছে হা আমাৰে মেম্বাৰ যিয়ে নহওক আৰু তাৰ দাইদাক আৰু দেউতাকে কি ভাবছে কাৰণ আমাক বহুত কথা হিন্দি কৈছে তো আপোনালোকক সেইবিলাক কথা ক'ব নালাগে আৰু যি কমেণ্ট দিছে আপোনালোকক কি ক'ম ক'ব নোৱাৰি ভাষা নাই মুখেৰে তো যদি এই কমেণ্ট পাওঁ আগন্তুক দিনত আমি আইনগতভাৱে ব্যৱস্থা ল'ম বা একশ্যন ল'ম তো যিয়ে নহওক তো বিশেষ ক'ব লগা নাই বহুত দীঘল হৈ গৈছে কথাও ভাই নেটবি কমেণ্ট সেইবিলাক কমেণ্ট দিলে ভাল নালাগে না ভাই তো আপোনালোকৰ ভিডিঅ'টো আমাৰ চাই লওক তো যিয়ে নহওক তো জয় আই অসম ভণ্টি তই এতিয়া পঢ়ি থাকিবি মই এতিয়া কামত যাওঁ শুনাচোন প্ৰিয়া কোৱা কি নাজানো মোৰ তোমাক দেখিলে প্ৰেমৰ অনুভৱ যেন হৈছে তোমাক মই ইমান দিনে ক'বই পৰা নাছিলো আজি তোমাক মই কৈ দিম মই ভাল পাব নোৱাৰো দাদা যদি গম পাই মোক ঘৰৰ পৰা ওলাই দিব হ'ব তোমাৰ দাদাক মই বুজাম তুমি যদি বুজাব পাৰা তেনেহ'লে মই খালি ভাবি পেলাই কম হ'ব ঐ কালি ইয়ালৈকে আহিবা মই ইয়াতে ৰহি থাকিম মোক দেখাৰ লগে লগে কিতাপখন পটকৈ জপে ল'লে তাইৰ কিনো আছে কিতাপখনৰ মাজত কোনদিনাটো তাই মোক দেখা পালে কিতাপখন জপে নলয় বাদ দি পিছত কিবা গম পালি কম ৰবাচোন কি কওকচোন সৌ দাদাজন বাইকত বহি আছে এইখন মই দিয়া বুলি ক'বা দাদা সৌ বাইদেউজনীয়ে এখন দিছে তাই মোক চিঠিখন কিয় দিলে মই সঁচাই বৰ অকলশৰীয়া হৈ পৰিলো কাৰোবাক সঁচা অন্তৰে ভাল পাই মই ভুল কৰিলো মই জনা নাছিলো যে কাৰোবাক সঁচা মনে ভাল পাই তাৰ বিনিময়ত মিছা মৰম মিছা সহানুভূতি পাম
কিন্তু আজি তোমাক হেৰুৱাই মই বুজিব পাৰিছো যে সঁচা ভাল পোৱাৰ বিনিময়ত মনত আঘাত পোৱা যায় তোমাক লৈ যাম মই বহু সপোন দেখিছিলো কিন্তু সেই সপোন যে কেতিয়াও পূৰণি নহব মই ভবাই নাছিলো শুনা তুমি মোক চিঠিখন কিয় দিলা হেৰিটো ক'ব পাৰিলা হয় দাদাৰ মোক ভুল লাগে সেইকাৰণে ভণ্টিটোৱে অৰ্থকে চিঠিখন দি পঠালো হয় নেকি সদগী মদ মামা দুটি মনে কেটি প্রাণ তোমার মোর প্রেমর মিলন ব'লা অলপ আগত হওঁ নিশাদ দেদা মদম খানি দিন তোমারে দেহত সপোন আঁকি দিন প্ৰতি পদকত ইয়াৰে কোনত শুনা মই তোমাৰ লগত ৰিলেশ্যনটো কেনেকৈ ৰাখিম তোমাৰ ফোন নম্বৰটো মোক দিয়া মোৰ মোবাইল নাই তেনেহ'লে এই মোবাইলটো লৈ যোৱা মই ৰাতি তোমাক ফোন কৰিম সিহঁতে দেখো বিমলৰ পুতেক আৰু কলিতাৰ বৈনাক যেন লাগে সিহঁতৰ মাজত কি ৰিলেশ্যনশ্বিপ আৰু হাতত যে মোবাইল এই কথা নকওঁ আজি কথাটো কলিতাক ক'বাই লাগিব কাৰণ গাঁৱৰ আবি মানে আমাৰ বদাম গাঁৱৰ বদাম মানে আমাৰ বদাম আজি কথাটো কলিতাক ক'বাই লাগিব বাই অ কলিতা শুনচোন কি হ'ল কচোন এটা ডাঙৰ কথা হ'লে ভাই কি কথা ৰেকিব কচোন তহঁতৰ যে বইনেৰে আছে আজি তাক মই বিমলৰ ল'ৰাটোৰ লগত সেই বিমলৰ ল'ৰাটোৰ লগত নেকি আমাৰ সেই বিমলৰ ল'ৰাটোৰ লগত আৰু তাৰ হাতত মই মোবাইলে দেখা পাইছো যা তে ৰেকিব তই এতিয়া ঘৰত যা মই এতিয়া ঘৰত যা কাৰণে কৈ আছো আৰু তই মোক এহেঁতি কথা কোৱাৰ বাবে ধন্যবাদ দে ভাই মই ঘৰ যাব কথা কাটে সেইদিনাখনে তাই মোক দেখা পাই কিতাপখন লুকাই লোৱা ৰহস্য এইটোৱে আছিল নেকি ৰেকিবে কোৱাটো আৰু তাইৰ বিমলৰ পুতেকৰ লগত কিবা সম্পৰ্কৰ বাবে তাই কিতাপখন লুকাই লৈছিল কিজানি এইটোৱে কিজানি যাই মই তাইৰ পৰা কথাটো কিবাকে নহয় কিবাকে হ'লেও ওলাব লাগিব হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দি উজনিৰে ৰেলখনি বুকুতে চলিছে নামনিৰে ধুমুহা মোৰ মনতে বলি আৰে ভণ্টি এইটো কাৰ মোবাইল দাদা নহয় মানে এইটো মোৰ লগৰে মোবাইল চাওঁ আৰু এটা কাৰ মোবাইল আৰু এইটো কাৰ ফটো হয় দাদা মোৰ লগৰ এটাৰে যদি বেলেগৰ মোবাইল এই এটা কাৰ ফটো আৰু এই এটা কাৰ ফটো দাদা মই নাথাকো ঘৰৰ পৰা ওলাই যাওঁ শুন ভণ্টি তই ককো যাব নালাগে তই ইয়াতে মই তোক কথা এটা কওঁ আৰে ভণ্টি তই মোক বেয়া পাব নালাগে মই তোৰ দাইদেৰি হওঁ সেইকাৰণে মই তোক মাৰিছোঁ আৰু তই এখন লওঁ তই চকুৰ পানী এনটি মুচিলোঁ আৰু এতিয়া যাৰ মোবাইল তাকে ঘূৰি দিয়া আৰু মই তোক মোবাইল এটা আনি দিম নহয় আৰু ভণ্টি মোবাইলটো যাৰ আছিল তই তাক ঘূৰি দিয়া দাদা মই প্ৰীতমক মোবাইলটো ঘূৰাই দিব নোৱাৰে সি মোক বহুত মৰমত দিছে আৰু মই তাক বহুত ভাল পাওঁ সি মোক বহুত ভাল পায় আৰু শুন ভণ্টি তই আজি মোৰ কথা সেনেকৈ ৰাখিব নোৱাৰিলি তই মোবাইলটো ফেৰি দিব নোৱাৰা বুলি ক'লি শুন আজি আমাৰ মা দেউতা সৰুতে মৰি গ'ল তোক মই সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ কিন্তু আজি তই মোৰ কথা এহেঁতি কথা নুশুনিলি এতিয়া তোৰ লগত মোৰ একো সম্পৰ্ক নাই তই যি কৰা কৰ দাদাই বহুত খঙত গুচি গ'ল প্ৰীতমক এটা মই ফোনে কৰি লওঁ প্ৰীতম তুমি কালি আগৰ জেগালৈ আহিবাচোন তোমাৰ লগত এটা জৰুৰী কথা আছে তুমি কি সুধিছিলা দাদাই ঘৰত গম পাইছে আৰু মোক বহুত মাৰিছেও বহুত গালি দিছে তুমি মোক পলাই নিব পাৰিবানে মোৰ অলপ প্ৰব্লেম হয়
দেউতাই ঘৰত গালি পাৰিব তথাপিও একো নহয় উঠা প্ৰীতম দেউতা এইটো কোন মোক আগতে ভিতৰলৈ যাব দিয়কচোন অ প্ৰীতম দেউতা ঘৰত আছা না তই ঘৰতে ৰ'ব দেউতা মই শুনচোন ৰ'ব দেউতা যাই আছো দেউতা কওকচোন প্ৰীতম তই বহুত ডাঙৰ ভুল কৰি দিলি কিন্তু ভুল হয় তোক আজি এই ভুলটো মই সমাধান কৰি দিছোঁ তই এতিয়া এটা বস্তু কৰ তই আমাৰ বোৱাৰী অৰ্থাৎ দাইদেকৰ তাত মানে কলিতাৰ তাক তই যা মই মাতা বুলি কবি আৰু তই গমেই পাইছা মোৰ এই দুই মাহ হ'ল পেঞ্চনটো শুল্কই নাই তই যা বেছি দেৰি নকৰিবি হ'ব দেউতা দাদা ৰ'বচোন দাদা আপোনাক দেউতাই মাতিছিলে হ'ব মই যাম দাদা তই ইয়াত দাদা মোক ক্ষমা কৰি দিয়া মোৰ ভুল হৈছে দাদা তই ইমান খং কৰি কিয় আছা হ'ব ভণ্টি আগতে প্ৰীতমৰ দেউতাকক মাতি দি বোৱাৰী কোন আহিছেনো দাদা আহিছে হয় নেকি তাক অলপ বহিবাই দেচোন মই যাই আছো দেউতা আহি আছে তই অলপ বহ কলিতে আছা তই খুৰা আছো মই বোৱাৰী তুমি পাকঘৰত যোৱা মই ইয়াৰ লগত কথা পাতো কলিতা তোক আমাৰ প্ৰীতমে মাতিছিল নেকি হয় খুৰা মোক মানে তোমাৰ প্ৰীতমে মাতিছে কৈছে বোলে যে আপোনাক মাতিছে আমাৰ দেউতাই মই প্ৰীতমক মাতিব পাৰিছিলো মানে বোলে কাৰণটো কি আছিল কাৰণ তোক এটা কথা ক'ব লগা আছে কথাটো কওঁ তোক কলিতা মোৰ তাৰমানে 2 মাহ মান হ'ল পইচাটো ঘূৰিব নাই পেঞ্চনৰ এটা সাধাৰণ চহীৰ কাৰণে পইচাটো নোসোমালা মোক চহীটো মানে কি এটা অফিচত যাব দিছিল অফিচটো বন্ধ আছে সেইকাৰণে তোৰ ভণ্টি অৰ্থাৎ মোৰ প্ৰীতমক এখন ভাল সংসাৰ কৰি দিব লাগিব সেইকাৰণে মোৰ অলপ পইচাৰ দৰকাৰ আছিল তই যদি পাৰা অলপ সহায় কৰি দিবিচোন এতিয়া মোৰ হাতত পইচা 1 টকাও নাই আৰু মই এতিয়া দিব নোৱাৰিম নহয় সেইটোতো হৈ দিচোন কিন্তু প্ৰীতমক এটা বিজনেছত লগাই দিব লাগিব পইচাটো আজি নালাগে এসপ্তাহৰ পিছত যোগাৰ কৰিব যদি পাৰা মোক দি দিবি হ'ব খুৰা যদি মই পাৰো সপ্তাহৰ ভিতৰত আপোনাৰ হাতত দি যাম হ'ব তে খুৰা মই এতিয়া যাওঁ দাদা আপুনি কওক যায় ন নাই কলিতা এবাৰ অফিচৰ পৰা ৰ'ব মই বহুত দিন যোৱাই নাই অফিচত মানে আপোনাৰ মোৰ এটা কথা ক'ব লগা আছিল কি কথা মানে মই আপোনাৰ তাকে অলপমান সহায় বিচাৰি আছিলোঁ কলিতা মোৰ পইচা হোৱা নাই পইচা হ'লে তোমাৰ নিচিনা মানুহকে মই সহায় কৰিম তে দাদা আপুনি মোক তো সহায় কৰিব নোৱাৰিব তোমালোকৰ নিচিনা মানুহক সহায় কৰিব পাৰিলে মোৰে ভাল লাগে দাদা হয় দাদা মই জানো সেইকাৰণে আপোনাৰ ওচৰত আহিছিলোঁ যদি মোৰ পইচা হয় তেতিয়াহ'লে মই কাৰোবাৰ হাতত জনাম যাম তে হ'ব দিয়ক দাদা প্ৰীতম 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 কি কৰি আছা ইমান দেৰি মাতি আছো যে শুনা নাই যাই আছো ৰ'ব দেউতা কওকচোন তই বচোন তোৰ লগত অলপ কথা আছে প্ৰীতম তোক মই আজি সিদিনা মাতি আহিছো কলিতা আহি অলপ কথা পাতি পেলাই তাক মই ক'লো যে তই এসপ্তাহৰ পিছত পইচাটো যোগাৰ কৰিবি
কিন্তু সি দেখোন মানুহটো আহি নাপলা এসপ্তাহ হ'ল সি দেখোন আহি নাপলা তই যাচোন তই তাক কবি হ'ব দেউতা হ'ব তই তাত যাবি যাই কবি যে দেউতা আজি নাথে বোলে ঘৰত এটা অফিচৰ কামত যাব হ'ব দাদা দেউতাই মাতিছে আপোনাক আমি যাব অলপমান সোনকালে যাব দেউতাৰ মানে ক'ত যাব দেউতাই দাদা তই ইয়াত অলপ মই দেউতাক মাতি দি আছোঁ দেউতা দাদা আহিছে আপোনাক মাতিছে বহিব দেচোন মই গৈ আছো কলিতা আছে তই আছো তই কলিতা মই যিটো কথা কৈছিলো তই সেই কথাত গুৰুত্ব নিদিলি ন খুৰা মানে মোক আপুনি কৈছে যে পইচাৰ কথা পইচাটো মই আনিব নোৱাৰিলো খুৰা হ'ব তোৰ তাতকৈ ডাঙৰ বেয়া কথা আছে কি কথা খুৰা কওকচোন তোক এটা সাধাৰণ বিজনেছৰ কাৰণে মই 10,000 টকা খুজিছিলো কিন্তু তই আজি 3 লাখ টকা দিব লাগিব মোৰ বোৱাৰী অৰ্থাৎ তোৰ ভণ্টিক মানে কি হৈছে ভণ্টিৰ এটা ডক্টৰে কিডনী ফেল হোৱা বুলি কৈছে আৰে খুৰা মোৰ ভণ্টিটো এইবিলাক হ'বই নোৱাৰে আৰে এটা বেমাৰ হওঁতে 2 মিনিট সময় নালাগে এটা সাধাৰণ বিজনেছৰ কাৰণে তোক মই 10,000 টকা খুজিছিলো কিন্তু তই এতিয়া 3 লাখ টকা দিব লাগিব আৰে খুৰা মোৰ তাততো ইমান পইচা নাই নহব তই 3 লাখ টকা দিব নোৱাৰিলে মোৰ ঘৰৰ পৰা তই আৰু ভণ্টি বাহিৰ দাদা তই আগে উঠি লৈছোন মোৰ একো হোৱা নাই প্ৰীতম দেউতা আৰু কলিতাক তই অতি সোনকালে 3 লাখ টকা জমা কৰিব হ'ব দেউতা হ'ব দাদা আপুনি বহি লওকচোন প্ৰীতম মোৰ বোলে কিডনী ফেল হৈছে কি কোনে কৈছে আৰে তোৰ দেউতাৰে কৈছে প্ৰীতম মোকচোন তুমি আৰু দেউতা কোনোদিন ডক্তৰলৈ নিয়া নাই হ'ব ভণ্টি তুমি আৰু ইহঁতৰ লগত ইমান কথা পাতি থাকিব নালাগে এতিয়া ব'লা আমাৰ ঘৰলৈ ৰবাচোন প্ৰিয়া আৰে প্ৰীতম তই এতিয়া মোৰ ভণ্টিৰ হাতৰ পেলাই এৰি দে কিয় আৰু শুন তহঁতৰ দৰে মানুহক মই কোনোদিন সম্পৰ্ক কৰিবলৈ নিদিওঁ ভণ্টিক আৰু মই মোৰ ভণ্টিক মোৰ কিডনী দি হ'লেও মোৰ ভণ্টিক মই বচোৱাম কিন্তু তহঁতৰ দৰে মানুহৰ লগত মই কেতিয়াও মোৰ ভণ্টিক সম্পৰ্ক থাকিবলৈ নাযাওঁ আৰু ভণ্টি ইহঁতৰ লগত কোনো সম্পৰ্ক নাই এতিয়া ব'লা হে ভগৱান আজি মোৰ ঘৰৰ পৰা প্ৰিয়া গুচি গ'ল একমাত্ৰ দেউতাৰ কাৰণে আৰে প্ৰীতম শুন তই মোক আৰু মোৰ ভণ্টিক যিখিনি দুখ দিছা সেই দুখৰ পৰাই তই আৰু তোৰ দেউতাৰে কেতিয়াও শান্তি নাপাবি প্ৰিয়াক মোৰ হেৰুৱাৰ বহুত ভয় আজি সেইটোৱে প্ৰিয়া মোৰ পাহাৰ পৰা আঁতৰি গ'ল একমাত্ৰ চৰিত্ৰহীন দেউতাৰ কাৰণে নলবাৰীৰ মই নাচুৰ বান্দা কলেজলে অহা যোৱা কৰা টেক্সি